সো এতিয়ালৈকে যিসকল মানুহে 2005 চনৰ ভোটাৰ তালিকাটো ৰেডি কৰি ডাউনলোড কৰি ৰখা নাই তেওঁলোকে দেৰি নকৰি জলদি 2005 চনৰ ভোটাৰ তালিকাটো ডাউনলোড কৰি ৰাখি দিয়া, কাৰণ অসমত শুরু হ'বলৈ গৈ আছে SIR, যাৰ প্ৰক্ৰিয়াৰ ভিতৰত লাখ লাখ মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ঠিক আছে, তাৰ বাবে প্ৰযোজ্য ডকুমেণ্ট হলো দুটা। এটা হলো বাৰ্থ চাৰ্টিফিকেট লাগিব 1987 পৰা 2002 বা তাৰ পাছত জন্মগ্ৰহণ কৰা মানুহৰ বাৰ্থ চাৰ্টিফিকেটটো প্ৰযোজ্য। এইটো মই এটা ভিডিও বনাই দিছোঁ, সেইটো দেখি ল'বা। আৰু 2005 চনৰ ভোটাৰ তালিকা লাগিব, এইটোও প্ৰযোজ্য। তো এতিয়া মই 2005 চনৰ ভোটাৰ তালিকা কি কৰিলোঁ, তোমালোকে ডাউনলোড কৰিবা মোবাইলৰ জৰিয়তে অনলাইনত ফ্ৰীতে। এতিয়া মই দেখাই দিম এই ভিডিঅ'ত। ঠিক আছে, যিসকল মানুহে SIR ভিডিঅ'টো আৰু জন্ম চাৰ্টিফিকেট বনোৱাৰ ভিডিঅ'টো দেখা নাই সেইসকলে চেনেলটোত জয় তোমালোকে দেখি ল'বা। আৰু সকলো বস্তু মই ইয়াত কম্পিউটাৰ স্ক্ৰীনত দেখাই দি আছোঁ কিদৰে তোমালোকে ডাউনলোড কৰিবা 2005 ভোটাৰ। আপোনালোকে ইয়াত তো সৰ্বপ্ৰথম তোমালোকে ভোটাৰ লিষ্ট ডাউনলোড এনেকৈ গুগলত সাৰ্চ কৰি দিবা। সাৰ্চ কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা এটা মানে ফাৰ্ষ্ট ৱেবছাইট আহিব, যি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ঠিক আছে, ইলেক্টৰেল ৰল। ইয়াত এই ৱেবছাইট ফাৰ্ষ্ট যেটো আহিছে ইয়াত তোমালোকে ক্লিক কৰিব লাগিব, আৰু ইয়াৰ ডেছক্ৰিপশ্যনত মই এইটো লিংক দি দিম, ডাইৰেক্ট তোমালোকে তাত গৈ খুলিবা, তোমালোকৰ এতিয়া সাৰ্চ কৰিব নালাগে। তো ইয়াত মই ক্লিক কৰিলোঁ আৰু ইয়াত এটা পেজ ওপেন হ'ল। ইয়াত তোমালোকে ইলেক্টৰেল ৰোল। ঠিক আছে, তাৰপিছত তোমালোকে স্ক্ৰল কৰি নিচত যাবা। ঠিক আছে, নিচে গৈ তোমালোকে দেখিবলৈ পাবা PDF ই ৰোল। ঠিক আছে, সেকেন্ড অপশ্যন PDF ই ৰোল। তো ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। তো ইয়াত তোমালোকে ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খোল খাব। ইয়াত তোমালোকে সকলো ষ্টেটৰ নাম পাই যাবা, কিন্তু তোমালোকে অনলি আসামত টিক কৰিবা। ঠিক আছে, 3 নম্বৰটো আসামত আছে, তো ইয়াত তোমালোকে ক্লিক কৰি দিবা। ঠিক আছে, সিম্পলি ক্লিক কৰাৰ পাছত এই ৱেবছাইটটো আহিব। এই ৱেবছাইটটোৰ লিংকটো মই দি দিম ডাইৰেক্ট, ইয়াতে তোমালোকে আহিব পাবা। তাৰপিছত চোৱা, ইয়াত তোমালোকে দেখিবলৈ পাবা PDF ইলেক্টৰেল ৰোল। ইয়াত ক্লিক কৰিবা। ইয়াত চোৱা দুটা অপশ্যন আহিছে, PDF ইলেক্টৰেল ৰোল 2024-25 আৰু PDF ইলেক্টৰেল ৰোল 2005। তো তোমালোকে 2005টো লাগে, তো তোমালোকে সেকেন্ড নীল অপশ্যনটোত তোমালোকে ব্লু অপশ্যনটোত ক্লিক কৰিবা, PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2005। তো ইয়াত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত অলপ লোড ল'ব, লোড লৈ তোমালোকে এটা পেজ এনেকুৱা খোল খাব। তো ইয়াত তোমালোকে দুটা অপশ্যন পাবা। ঠিক আছে, প্ৰথমত সৰ্বপ্ৰথম তোমালোকে ইয়াত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব গৈছে 2005 চনত য'ত তোমালোকৰ দেউতা বা মা বা তুমি ভোট দি আছা সেই ডিষ্ট্ৰিক্টটোই তোমালোকে সিলেক্ট কৰিবা। ঠিক আছে, সাপোজ মই ধুবুৰী সিলেক্ট কৰিলোঁ, আৰু ইয়াত চোৱা সিলেক্ট এছেম্বলি কনষ্টিটিউয়েন্ট এজ 2005। তো এইটো তোমালোকৰ ভোটাৰ কাৰ্ডৰ পিছনত লিখা থাকে। ঠিক আছে, সেইটো তোমালোকে দেখি ল'বা আৰু সেইটো মতে তোমালোকে ইয়াত বহাই দিবা। ঠিক আছে, তো ইয়াত মই এনেকুৱা তোমালোকৰ অপশ্যন আহিব। তো তোমালোকে ভোটাৰ মানে কাৰ্ডৰ পিছনত দেখি তোমালোকে বসাবা সঠিক কৰি। তাৰপিছত নিচত আহিবা, তো এনেকৈ বহুতবিলাক স্কুলৰ মানে পলিং ষ্টেচনৰ নাম আহি যাব যে এই স্কুলত ভোট দি আছে। ঠিক আছে, তো যি স্কুলত তোমাৰ দেউতা বা মা বা তুমিয়ে যদি বনাই আছে তো ভোট দি আছিলা, এই স্কুলটোত লগত তোমালোকে ইয়াত চোৱা দেখা আছে ভিউ PDF। আৰু চোৱা, এটা স্কুলৰ নাম দুবাৰ হ'ব পাৰে, এটা R লিখিব আছে, এটা R মানে L লেখা আছে, তো তোমালোকে দুটাই চেক কৰি ল'বা। ঠিক আছে, এটাত যদি নাম নাথাকে ইয়াত ক্লিক কৰিলে তোমালোকৰ লিষ্টটো আহি যাব। ঠিক আছে, ইয়াত যদি তোমালোকৰ নাম থাকে তেনেহ'লে ভাল, নাথাকিলে মই ক'লোঁ যে এটা স্কুলত দুটা নাম দুবাৰ থাকে, এটা R লেখা থাকে L লেখা থাকে, তাতো তোমালোকে দুটা মধ্যেই খুঁজি ল'বা। ঠিক আছে, তাত তোমালোকে সিম্পলি এনেকুৱা নাম পাই যাবা। আৰু এতিয়া ৱেবছাইটটো খোলা আছে, তো তোমালোকে শীঘ্ৰেই ডাউনলোড কৰি ৰাখি দিয়া। পলম কৰিলে কিন্তু ৱেবছাইটটো যদি বন্ধ হৈ যায় তেনেহ'লে SIR কৰোঁতে তোমালোকে বহুত দিগদাৰী হ'ব পাৰে। ঠিক আছে, এতিয়া তোমালোকে নামটো তোমালোকে খুঁজি ল'বা ভালদৰে। তো এতিয়া ভিডিঅ'টো সামৰিছোঁ। থ্যাংক ইউ সো মাচ ফৰ ৱাচিং, লাইক দ্য ভিডিঅ'।